প্ৰতিবেদক লাইভ পোহৰৰ দিশে খোজ নলবাৰীৰ এক লেখত ল'বলগীয়া নিউজ পৰ্টেল প্ৰতিবেদক লাইভৰ পোহৰ প্ৰয়াসী যাত্ৰাৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠান কালি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্পন্ন হয়। নিজ পকোৱা স্পৰ্টছ ক্লাবৰ বিয়লিৰ ভাগত অনুষ্ঠিত অনুষ্ঠানৰ প্ৰাৰম্ভত মংগলবন্তী প্ৰজ্বলন কৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্ট নাট্যকাৰ পৰিচালক অভিনেতা তথা শিক্ষক তিলক বৈশ্যই। গছপুলি ৰোপণ কৰে নিজ পকোৱাৰ সুখ্যাত ক্ৰীড়াবিদ স্পৰ্টছ ক্লাবৰ সভাপতি বলেন্দ্ৰ মল্ল বৰুৱাই। ইয়াৰ পিছতে ক্লাবৰ ভৱনত অসমৰ বিশিষ্ট কবি কমল কুমাৰ জৈনৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। শিক্ষক ব্ৰজেন বৈশ্যই পৰিৱেশন কৰা ঈশ্বৰ পুৰুষ মাধৱদেৱ বিৰচিত বৰগীতেৰে আৰম্ভ হোৱা সভাৰ মূল বক্তৃতা প্ৰদান কৰে বন্তি প্ৰজ্বলক তিলক বৈশ্যই। প্ৰতিবেদক লাইভৰ বৰ্ণাঢ্য পৰিক্ৰমাৰ চমু আলোকপাত কৰি বৈশ্যই কয় যে চালুকীয়া অৱস্থাতেই প্ৰতিবেদক লাইভে এক মাৰ্জিত আৰু পৰিশীলিত ৰুচিবোধৰ নিভাঁজ পৰিচয় দাঙি ধৰিছে। অতিৰঞ্জিত আৰু সস্তীয়া বা বাতৰিক প্ৰশ্ৰয় দিয়াৰ ব্যতিৰেকে নিউজ চেনেলটিয়ে যথাৰ্থ মূল্যবোধ অক্ষুণ্ণ ৰাখি আমাৰ সমাজ জীৱনৰ বিভিন্ন অভাৱ অভিযোগ ঘটনা পৰিঘটনাসমূহক যোগাত্মক দৃষ্টিভংগীৰে বৃহৎ দৰ্শক সমাজৰ আগত তুলি ধৰিবলৈ সমৰ্থ হৈছে। বৈশ্যই লগতে কয় যে সৃষ্টিকৰ্মত নিয়োজিত লোকসকলে বৃহত্তৰ দৰ্শক সমাজক নিৰন্তৰ সন্তুষ্টি প্ৰদান কৰিবলৈ পোনপটীয়া আদৰ্শসূচক ছবি দাঙি ধৰাৰ উপৰিও অন্যান্য ভালেমান উপৰঞ্চি সমল যোগান ধৰিবলগীয়া হয়। প্ৰতিবেদক লাইভৰ এই এবছৰীয়া পৰিক্ৰমাত মুখ্য সম্পাদক ৰূপক বৈশ্যই পৰ্যাপ্ত শ্ৰম নিষ্ঠা আৰু সমৰ্পিত দৃষ্টিভংগীৰে এই প্ৰত্যাহ্বান অকাতৰে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। গছপুলিৰ ৰূপক বলেন্দ্ৰ মল্ল বৰুৱাই নিজৰ শুভেচ্ছামূলক বক্তব্যত সমাজ জীৱনত মানুহ নিৰ্মাণ হোৱাৰ পক্ষত থাকি প্ৰতিবেদক লাইভে বছৰটোত সঁচা আৰু নিৰ্ভীকভাৱে ধনাত্মক বাতৰি পৰিৱেশন কৰাৰ কথা উল্লেখ কৰি ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ আশা প্ৰকাশ কৰে। লগতে সাংবাদিকসকলে যাতে ৰজাঘৰীয়াৰ ওচৰত শিৰ নত নকৰে তাৰ বাবেও সংবাদসেৱীসকললৈ অনুৰোধ জনায়। এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল প্ৰতিবেদক লাইভৰ বিশেষ বঁটা প্ৰদান। এইবেলি এই বঁটা প্ৰদান কৰা হয় নিজ পকোৱাৰ সমাজ জীৱনৰ আলোকস্তম্ভ স্বৰূপ বিশিষ্ট সমাজসেৱক অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ দত্তক। বঁটা প্ৰাপ্তিত বিশেষ আনন্দ প্ৰকাশ কৰি দত্তই চমু বক্তব্য প্ৰদান কৰে। স্বাস্থ্য বিষয়া প্ৰিয়ম কুমাৰ সাগৰাৱলী সমাজকৰ্মী বৈকুণ্ঠ কলিতাৰ লগতে নিজ পকোৱা অঞ্চলৰ বৌদ্ধিক পৰিমণ্ডলৰ অগ্ৰণী ব্যক্তি তথা প্ৰতিবেদক লাইভৰ সক্ৰিয় সহযাত্ৰী নিতুল কুমাৰ দত্ত জয়ন্ত ডেকা আৰু দিগন্ত বৰ্মনে নিউজ চেনেলটিৰ সম্পৰ্কত নিজ নিজ মনৰ ভাৱ ব্যক্ত কৰে। আগন্তুক বৰ্ষৰ পৰা প্ৰতিবেদক লাইভ বঁটা শিক্ষক জয়ন্ত ডেকাই তেওঁৰ পিতৃ প্ৰয়াত জিতেন্দ্ৰ মল্ল ডেকাৰ স্মৃতিত উৎসৰ্গা কৰাৰ কথা এই সভাতে ঘোষণা কৰে। অনুষ্ঠানত কণমানি হৃদি বৈশ্যই কবি নিতুল কুমাৰ দত্ত ৰচিত এটি কবিতা পাঠ কৰে। উল্লেখ্য যে উক্ত অনুষ্ঠানত উপস্থিত থকা নিমন্ত্ৰিত অতিথিসকলক গামোচা কলম আৰু তুলসী পুলিৰে আদৰণি জনোৱা হয় আৰু সদৌ শেষত সমূহকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই। সমগ্ৰ অনুষ্ঠানটি সাৱলীলভাৱে আঁত ধৰে নিজ পকোৱা স্পৰ্টছ ক্লাবৰ সম্পাদক ৰঞ্জন দত্তই। জয়ন্ত ডেকাৰ প্ৰতিবেদন প্ৰতিবেদক লাইভ। নমস্কাৰ। প্ৰতিবেদক লাইভৰ সমূহ দৰ্শকলৈ অভিনন্দন স্বাগতম শুভকামনা জনাইছোঁ। আমি ছাৰৰ পৰা দুআষাৰ তেখেতৰ অনুভৱ জানিব বিচাৰিম। ছাৰ নমস্কাৰ। প্ৰথমতে মই প্ৰতিবেদক লাইভৰ মাজেদি সমূহ ৰাইজলৈকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতিবেদক লাইভ এটা চেনেল, যি চেনেলৰ মাজেৰে নিশ্চিতভাৱে সমাজৰ ব্যথিতসকলৰ দুখ দৰ্শনা সম্পৰ্কত প্ৰতিবেদনৰ মাজেদি আলোক কৰিব পাৰিব। বিশিষ্ট কবি কমল কুমাৰ জৈনদেৱক তেখেতৰ মনৰ পৰাও দুআষাৰ জানো আহকচোন। প্ৰতিবেদক লাইভৰ এই বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি মই আৰু আমি আটাই খুব আনন্দিত হৈছোঁ আৰু এই জয়যাত্ৰা আমাৰ অব্যাহত থাকক। আমাৰ মাজত আছে বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ বৈকুণ্ঠ কলিতাদেৱ। প্ৰতিবেদক লাইভৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত আপোনাৰ পৰা মনৰ ভাৱ জানিবলৈ বিচাৰিম দুআষাৰ।
প্ৰতিবেদক লাইভৰ এই বৰ্ষপূৰ্তি অনুষ্ঠানত মোৰ নিচিনা এজন নগণ্য ব্যক্তিক যি সুযোগ দিয়া হ'ল তাৰ কাৰণে প্ৰতিবেদক লাইভৰ পৰিয়ালবৰ্গৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত এই বৰ্ষপূৰ্তি 1 বছৰত যি তেখেতসকলৰ কৰ্মৰাজি আমি দেখিছোঁ, নিৰ্ভীক আৰু নিৰপেক্ষভাৱে সমাজৰ বাস্তৱ ছবি জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। বলেন্দ্ৰ মূল্য বৰুৱাদেৱ আমাৰ লগত আছে, তেখেতৰ পৰা জানিম আমাৰ প্ৰতিবেদক লাইভৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ তেখেতৰ মনৰ ভাৱ। হয় দাদা নমস্কাৰ। প্ৰতিবেদক লাইভ আজি বৰ্ষপূৰ্তি অনুষ্ঠান, এই অনুষ্ঠানটিত মোৰ দৰে মানুহ এজনক আমন্ত্ৰণ কৰাৰ কাৰণে মই নিজেই ধন্য মানিছোঁ আৰু মই এই চেগতেই প্ৰতিবেদক লাইভ অনুষ্ঠানটোৰ সমগ্ৰ পৰিয়ালটোক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকললৈ আবেদন ৰাখিছোঁ তেখেতসকলে যাতে অনাগত দিনত মানুহ গঢ়াৰ, সমাজ গঢ়াৰ ধনাত্মক দিশত বাতৰি পৰিৱেশন কৰি সকলো ৰাইজকে সচেতন কৰি তোলে, এয়াই মই কামনা কৰিলোঁ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।